কোকৰাঝাৰত সমগ্ৰ শিক্ষা বিভাগৰ তৰফৰ পৰা চলি থকা FNL প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰে BMC প্ৰদীপ গয়াৰীয়ে। আজি শনিবাৰ দিনা 12:30 বজাত কোকৰাঝাৰৰ সমগ্ৰ শিক্ষা বিভাগৰ তৰফৰ পৰা চলি থকা বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান চমুকে FNL প্ৰশিক্ষণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে শিক্ষা বিভাগৰ ব্লক মিছন কোঅৰ্ডিনেটৰ চমুকে BMC প্ৰদীপ গয়াৰীয়ে আৰু BRP ৰুহুল আমিন চৰকাৰে। উক্ত প্ৰশিক্ষণ শিবিৰখন নিপুণ অসম আঁচনিৰ জৰিয়তে আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। 42টা শিক্ষা ক্লাষ্টাৰৰ অন্তৰ্গত উক্ত প্ৰশিক্ষণ শিবিৰখন চলি আছে বুলি জানিব পৰা গৈছে। মানে বনাইছো আর কি 30 মিনিট সময় লাগিছে ইয়ার পর আমি কি গান নিজে বনাইছি ল'ৰা ছোৱালী কি শিক্ষা দিব পাৰিম এটাও উপর মানে ধারণা আমি দেব পারি না।